নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্বপ্নালী মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'য়ে চাই আছিলোঁ ৰাতিপুৱাৰ পৰা। বৰষুণৰ বতৰ, কালি ইমান গৰম দিছিলে, সেইকাৰণে ৰাতিৰ পৰা বৰষুণ আহিছে। কিন্তু এতিয়া যদিও বৰষুণ আহিছে তথাপিতো আৰু গৰম গৰম ভাৱটো এৰাই নাই। ভাবিলোঁ ৰাতিপুৱাতে অলপ চিলাই কামকে কৰিলোঁ। তাকে এয়া চাদৰখন উলিয়াই লৈছিলোঁ গাঁঠিবলৈ। এইখিনি লৈছোঁ সূতা, এইটো কালাৰেৰে গাঁঠি ল'ম। সূতাকেইডাল দি দিলোঁ, সেউজীয়া সূতাই লৈছোঁ মই, যিহেতু ফুলটো সেউজীয়া আছে আৰু গাঁঠি মই সেউজীয়া সূতাৰে। আৰু এয়া এইটো ছাইডো মানে আছে আৰু দুটা ছাইডে আছে, কি পাৰোঁ কৰোঁ। এইখিনি লৈছোঁ সূতা, এনেকৈ উলিয়াই লৈছোঁ এইখিনিমান। এতিয়া গাঁঠি দিওঁ ভালকৈ। এইখিনি হ'ল মানে এক ছাইডত হৈ গ'ল, কাটিব আছে। এক ছাইডটো হ'ল আৰু এক ছাইডটো আবেলি কৰিব লাগিব এতিয়া, যিহেতু আলহী আহিব, গতিকে ভাতে বনাবলৈ যাওঁ। তাতে মানে ইনভাৰ্টাৰতো চাৰ্জ নাই, লাইনটো কিবা ৰাতিপুৱাৰ পৰা নাথাকেই, কিবা লাইটৰ কাম কৰি আছে চবতে। মানে গধূলি থাকে, গধূলিৰ পৰা থাকে, ৰাতিও কেতিয়াবা ডিষ্টাৰ্ব দিয়ে। কিন্তু ইনভাৰ্টাৰত চাৰ্জ থাকিলে কথা নাই। এতিয়া মানে দিনতো নাই, যিহেতু চাৰ্জে নোহোৱা হৈছে। সেয়ে গৰমত গাঁঠিলোঁ আৰু অলপমান। এতিয়া যাওঁ ভাত বনাবলৈ। আলহী আহিব 1:30 মানত, মানে আমাৰ ননন আহিব সিহঁত তিনিওৱে। তাকে বোলো ৰন্ধাৰ যোগাৰটো কৰোঁ। হাজবেণ্ডো আহি পাইছে, শুই আছে। আহিলোঁ পাকঘৰত। হৃদয় মানে য'তে থাকে ত'তে খেলা বস্তু, চাইকেল টাইকেল লৈ আহিলে। এতিয়া চাহো খাওঁ, ভোকো লাগিছে, বহি বহি একদম। চাহ তাহ খাই লওঁ অলপ ভালকৈ, তাৰপিছত ৰন্ধা যোগাৰটো কৰি ল'ম। চিকেন আনিছে আৰু মাছো আছে অলপ, তাকে দুয়োবিধেই বনাওঁ। আছে আছে নি আপা, আহা আহা, নাখে আছে নি, আহা চাহ হয়। ৰঙা চাহ দিছোঁ তোমাৰ, আহা চাহ খাওঁ। কেনেকৈ চাহ খায় দে, ভাজিম দে আলু আজি, তুমিয়ে ল'বা ল। এই তাৰে পৰা আনা, ভাল চাই আনা, তাৰে পৰা আনা। কাম কৰছি দে হৃদয়। ল আৰু দুটামান সিফালৰ পৰা আনা, আলু ভজা খাম আজি। হ'ব হ'ব হ'ব, দাংবা পাৰিবা না? দে দাঙাচোন। পকনীয়ে ভাতকেইটা বহাইহে দিছিলোঁ। বতাহও আহি আছে আৰু বৰষুণো পৰি আছে অলপ চলপ। এইখিনি লৈছোঁ মাংসৰ যোগাৰ, আৰু মাংসখিনিতো মানে চিকেনখিনিত হালধি নিমখ চিমখ সানি থৈ দিছোঁ। আৰু এয়া লৈছোঁ অলপ মছলা, জিৰাখিনি বটিব লাগিব আদা নহৰুৰ লগত। আৰু এইফালে মাংস ভজাও হ'ল, আৰু চনাও আহি পেলাই পৰীক্ষা দি। এইফালে মাছো আঞ্জাখন বহাইছোঁ মাছৰ। আৰু এইফালে আমাৰ মানে পানী যে নোহোৱা হৈছিলে, পাইপডাল খান্দি উলিয়াইছে। কি হৈছে চাইছে, ফাটি গৈছে অলপমান। আৰু আমাৰ চনাই খাই আছে মাংস। চনা দুটামান জ্বলাই দিবা, মাংসত দিবা গাছৰ পৰা। ইয়াৰ পৰা দিয়া, এই পকা আনছে না, এই পকা আছে দে ৰঙা ৰঙা। এই সৰুকেইটা ৰাখি থলোঁ, আৰু এইকেইটা জলকীয়া কাটি লৈছোঁ, এতিয়া দি দিম। দে কি লাগে? তুমি খাই থাকা লাহে লাহে। এইফালে চানাকেইটাকো ভাত দিলোঁ, আৰু গোটেইকে দিলোঁ। দিয়াৰ পিছত এয়া মইনা আৰু মই খাবলৈ বহিছোঁ। আমি তলতে খাই ভাল পাওঁ দুয়ো, তাকে তলতে বহি লৈছোঁ আৰু খাই আছোঁ।
সিহঁতে খাই লৈ অকণমান জিৰাই গ'ল আৰু চনাও চাই আছে এইফালে খিৰিকীৰে মানে ভিডিঅ' চাই আছে। বাই 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 বাই। খাই বৈ মানে আবেলিৰ কামখিনি কৰোঁতে একদম ভাগৰ লাগি যায়। যেতিয়া বিচনাত আহোঁ গমেই নাপাওঁ কেতিয়া 7টা বাজি যায়। 6টালৈকে সাৰে আছিলোঁৱে, পিছত টোপনি হৈ গ'ল গমেই নাপালোঁ। এতিয়া পাকঘৰত যোৱাৰে টাইম হৈছে। চনা শুই আছে, তাইক মাতি আছোঁ। তাইৰ কালিও পৰীক্ষা আছে, তাকে মাতি আছোঁ, নুঠে। ইমান মানে টোপনি লাগিছে তাইৰো। আজি পেহীয়েকহঁতো আহিছিলে, খেলিলে, ভাগৰ লাগিছে এতিয়া। পেহীয়েকহঁত গ'ল, হৃদয় আছে আইতাহঁতৰ ৰুমত আৰু তাই শুই আছে। মাতি আছোঁ আৰু এবাৰ মাতোঁ। ময়ো চাহ তাহৰ ব্যৱস্থা কৰোঁ, লগতে ৰন্ধাৰ ব্যৱস্থাটো কৰোঁ, যিহেতু কৰিবই লাগিব। তাইক মাতি আছোঁ, এবাৰ ভালকৈ মাতি দিওঁ ৰ'ব, তাৰপিছত যাম পাকঘৰত। আৰু সেইখন চাদৰ এক চাইডটো হ'ল, কিন্তু আলহীও আহিল যে 11:30মান বজাৰ পৰা মানে ৰন্ধা বঢ়াতে লাগিলোঁ, নহ'লে এইখিনি। এতিয়া যাওঁ ৰ'ব। চিম্পুলে খাম আজি। এইফালে মুগৰ দালি এইখিনি বহাইছোঁ আৰু এইফালে ইয়াত বিন, গাজৰ, মটৰ, আলু একেলগে ভাজিছোঁ। চিম্পুলকৈ খাম আৰু কণী আনিছে। আৰু এইফালে আমাৰ চনা পঢ়ি আছে। কি পঢ়িছ? গণিত কৰি আছ। আৰু ইয়াত বজাৰ চেনি তেনি ভৰোৱাই নাই। কণী ভাজিম বুলি কৈছিলোঁ যে কণী আনিছে, মিঠাতেল চিঠাতেল আছে আৰু।